প্ৰলয়ংকৰী বান। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ বিভীষিকা। হোজাই ডবকাত ভয়াৱহ পৰিস্থিতি। চাওক এই দৃশ্য। বানাক্ৰান্ত ৰাইজৰ মাজত প্ৰতিদিন টাইম। আমি উপস্থিত আছো নাম ডবকা আৰু নাম ডবকা যি মাথাউৰি ভাঙিছে আৰু সেই মাথাউৰিৰ কেমেৰাত বন্দী হ'ল অঞ্চলটোৰ ভয়াৱহ এইসমূহ দৃশ্য। যে ঢৌ যি প্ৰবাল সোঁতত আহিছে দেখা পোৱা গৈছে যে গছ আমাৰ কেমেৰাৰ সন্মুখতে কেমেৰাচন সুনমনে এই কেমেৰাত দেখা পোৱা গৈছে যে গছ বাগৰি পৰিছে। পানীৰ যি ঢৌ আৰু পানীৰ যি সোঁত দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে এই যি গাঁওবাসী আছিলে নাম ডবকা যি গাঁও সেই গাঁওখন এতিয়া দেখিবলৈ পোৱা গৈছে যে আতংকগ্ৰস্ত হৈ পৰিছে। কাৰণ এই পানীৰ সোঁত পুৱাৰ ভাগৰ পৰা দেখা পোৱা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। নাম ডবকাৰ দৃশ্য এয়া। বানত আবদ্ধ বহুজন। প্ৰত্যক্ষ কৰক ভয়াৱহ বানৰ মাজৰ পৰা এটা পৰিয়াল উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলিছে এইটোৱেই। ভিতৰৰ পৰিস্থিতি আৰু ভয়াৱহ। তেওঁলোকে ওখ জেগালৈ আহিবলৈ চেষ্টা তেওঁলোকে এই মুহূৰ্তটো চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিজন লোকে দেখা পোৱা গৈছে এনেদৰে এতিয়া পৰিয়ালটো তেওঁলোকে যাতে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে। কিন্তু বহুতে আমি কৈছোঁ যে বহুতে চেষ্টা কৰিও পাৰৰ পৰা থমকি চাবলগীয়া হৈছে। কাৰণ ভিতৰৰ ভাগলৈ যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাৰ বিপৰীতে এই দুৰ্যোগপূৰ্ণ অঞ্চলটোত এতিয়া শূন্য প্ৰশাসনৰ উপস্থিতি। নাই কোনো তৎপৰতা। অসহায় জনতাৰ মাথো হাহাকাৰ। সকলোৱে যোনে যেনেকৈ পাৰে তেওঁলোকে চেষ্টা ৰাখিছে। কিছু ওখ জেগা পায় তাতে তেওঁলোক ৰ'বলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তলৈকে। কিন্তু কৈছোঁ যে পানীৰ যি গতিবেগ দেখা পোৱা গৈছে কিন্তু পুৱাৰ ভাগৰ পৰা এতিয়া কিন্তু তীব্ৰতৰ হৈ গৈ আছে। সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ যে কেনেদৰে এইসকল লোকক উদ্ধাৰ কৰিব পৰা যাব। এই মুহূৰ্তলৈকে কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কোনো ধৰণৰ উদ্ধাৰকাৰী দল SDRF হওক বা NDRF হওক। এই গৰমত কমচে কম 30-40জনমান মানুহ আছে। 3-4খন ঘৰৰ মানুহ ফাঁচি আছে। মানুহবিলাকক উদ্ধাৰ কৰিবলৈ এই গাঁৱৰ মানুহে চেষ্টা কৰি আছে আৰু এখন ঘৰ যাব অৱস্থাত হৈ আছে। আপোনালোকে দেখা পাই আছে যে আমি ৰাতিপুৱা ভাগতো কৈছোঁ আমি যে ইয়াতে সন্মুখত যিটো আছে মানুহ তেওঁলোকে লিচু গছত আৰু তামোল গছত তেওঁলোকে চাং পাতি মানুহ থাকিবলগীয়া হৈছে। পিছফালে আৰু দুটা পৰিয়াল আছে তেওঁলোক সম্পূৰ্ণৰূপে বানত আবদ্ধ হৈ পৰিছে। আৰু এতিয়াও আমি যোগাযোগ কৰিছিলোঁ। আমি সাংবাদ মাধ্যমৰ পৰাও যোগাযোগ কৰিছোঁ, স্থানীয় ৰাইজেও যোগাযোগ কৰিছে। তথাপিও তেওঁলোকে কৈ আছে যে এইটো ভিডিঅ'ৰ কাম, ভিডিঅ'ই ঠিক কৰা নাই কিয়, জলসম্পদ বিভাগৰ কাম নহয়, এনেকৈ ঠেলা হেঁচা কৰি আছে। পবিত্ৰ ঈদৰ আগদিনা সংখ্যালঘু অধ্যুষিত অঞ্চলটোত হঠাৎ মথাউৰি ভাঙি অহা বাঢ়নী পানীৰ ঢলে উটুৱাই নিলে সহস্ৰজনৰ উৎসৱৰ মাদকতা। প্ৰকৃতিৰ কোঠৰ সন্মুখত অসহায় জনতা। কেমেৰাচন সুনমনিৰ সৈতে ডবকাৰ পৰা আব্দুল হান্নান তালুকদাৰ আৰু বীৰেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।